স্যার মোৰ আপোনাৰ কি আছিলে? আমাৰ দুইজনৰে একেলগতে আছে। আচ্ছা কওক। আমাৰ এডজৰ্ণমেণ্ট মোচন আছে স্যাৰ। এডজৰ্ণমেণ্ট মোচনৰ নটিচ আপুনি দিছিলে? হয়। এক এক না দুজনে চহী কৰিছে নে এজনে কৰিছে? দুইজনে কৰিছোঁ স্যাৰ। ঠিক আছে শুনক, বহক এতিয়া, বহক এতিয়া, বহক এতিয়া, মই কৈ আছোঁ, বহি আছোঁ, আপুনি বহক। এক মিনিট। শক্তি প্ৰদৰ্শন কৰিছে তেওঁ, এক তেখেতৰ দলত উঠা। মই আপোনাৰ সভাস্থগিত প্ৰস্তাৱ যি আপুনি আগবঢ়াইছে মই সেইটো পাইছোঁ, পঢ়িছোঁ। মাননীয় সদস্য অখিল গগৈ ডাঙৰীয়াৰ পৰা সভাস্থগিত প্ৰস্তাৱৰ এখন জাননী লাভ কৰা হৈছে। সভাস্থগিত প্ৰস্তাৱৰ গ্ৰহণযোগ্যতা সম্পৰ্কত প্ৰেক্টিছ এণ্ড প্ৰচিডিউৰ অফ পাৰ্লিয়ামেণ্টৰ ৭ম সংস্কৰণৰ ৫৬৭ নম্বৰ পৃষ্ঠাত স্পষ্টকৈ উল্লেখ আছে যে it has been held that an adjournment motion on a matter which can be raised during the debate on the motion of thanks on the President's address, budget discussion, motion on international situation, motion regarding a matter of public importance such as food policy, etc., to be held in the same session is not in order. সেই অনুসৰি বাজেটৰ ওপৰত সাধাৰণ আলোচনা অথবা ৰাজ্যপালৰ ধন্যবাদ সূচক প্ৰস্তাৱৰ আলোচনা কালছোৱাত সভাস্থগিতৰ প্ৰস্তাৱৰ গ্ৰহণযোগ্যতা নিয়মানুকূল নহয়। এই পৰিপ্ৰেক্ষিতত সভাস্থগিত প্ৰস্তাৱটো গ্ৰহণ কৰিব পৰা নগ'ল আৰু অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্যপলিচনৰ নিয়ম ৬৬ আওতাত মই জাননীখন অগ্ৰাহ্য কৰিলোঁ। স্যাৰ জাননীখন কি আছিলে আপুনি অন্ততঃ সেইটো কৈ দিয়ক স্যাৰ। স্যাৰ জাননীখন কি আছিলে? স্যাৰ আজিলৈকে নিয়ম এইটোৱে, যেতিয়া জাননীখন পঢ়ি দিবৰ কাৰণে অনুমতি দিয়ে স্যাৰ। আপুনি এইটো স্যাৰ মই মাননীয় সদস্য তুলিৰাম ৰাহানক দ্য চেণ্টিনেল বাতৰি কাকতত প্ৰকাশিত plummeting prices gave a blow to Ketan Adong pineapple farmers. আপোনাৰ পাইনাপল ফাৰ্মাৰ্ছৰ ওপৰত তেওঁলোকৰ প্ৰাইচ যিটো কমি গৈছে সেই সন্দৰ্ভত আপুনি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব লাগে। Plummeting prices gave a blow to Ketan Adong pineapple farmers. অখিল গগৈ ডাঙৰীয়াৰ বক্তব্য ইয়াতে ৰেকৰ্ড কৰা নহ'ব। অখিল গগৈ ডাঙৰীয়াৰ বক্তব্য ৰেকৰ্ড কৰা নহ'ব। তুলিৰাম ৰাহান Thank you so much for giving the opportunity. অধ্যক্ষ মহোদয়, মই মন্ত্ৰী মহোদয় আপোনাৰ যোগেদি সুধিব বিচাৰিছোঁ প্লুমেটিং প্ৰাইচ গগৈ ডাঙৰীয়া আপুনি বেলেগ ডিভাইজত আনক। আপুনি বাজেটৰ ডিছকাশ্যন আপুনি আনিব নোৱাৰে নহয়। উত্থাপন কৰিবৰ কাৰণে সুযোগ দিয়ে আৰু নহ'লে এডজৰ্ণমেণ্ট মোচন যদি নিদিয়ে স্যাৰ অন্য ডিভাইজত এইটো আলোচনা কৰিবলৈ সুযোগ দিয়ে। আজি গুৱাহাটী অন্য ডিভাইজত আনক, অন্য ডিভাইজত আপুনি আনক। না আপুনি এইমাত্ৰ কি কৈ আছিলে? আপুনি কি কৈ আছিলে? এক মিনিট গগৈ ডাঙৰীয়া, এক মিনিট মইতো সেইটোৱে কৈ আছোঁ আপোনাক। এক মিনিট মইতো আপোনাক সেইটো ৰ'ব, আপুনি মোৰ কথা শুনক। আপুনি কৈ আছিলে যে অন্য ডিভাইচত অনাৰ কথা, মইতো অগ্ৰাহ্য কৰা নাই। আপুনি আনিব অন্য ডিভাইচত, মই ক'লোতো আপুনি আনিব অন্য ডিভাইচত আনিব। আপুনি 30 টানক 54 টানক, আপুনি 30 টানক 54 টানক আনক, মই একচেপ্ট কৰিম, য়েছ। কিন্তু সেই বুলি আপুনি সাধাৰণ বাজেট আৰু সভাস্থগিত গুৱাহাটীৰ কৃত্ৰিম বানপানী আৰু আপুনি কি কৈ আছে? আপুনি কৃত্ৰিম বানপানী বাজেটৰ ওপৰত আমি এনে বহি আছোঁ। তুলিৰাম ৰাহান হ'ব, মই আছোঁ। আপুনি স্পীকাৰ নহয়, তাতে বহি লওক। স্পীকাৰ নহয়। বিধানসভাত অসমৰ সকলো বিৰোধী দলে, ৰাইজৰ দল, কংগ্ৰেছ, AIDF, আমি তিনিওটা বিৰোধী দলে ঐক্যবদ্ধভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপন কৰিলোঁ। আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ উত্থাপন কৰি জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে চালে বেৰে কোবোৱা উত্তৰ দি থকাৰ কাৰণে আমি শেষত এটাই প্ৰশ্ন সুধিছিলোঁ যে আমাক জনাব লাগে
যে জনজাতিকৰণ হ'ব নে নহয়, ইয়েছ অৰ ন', ইয়েছ অৰ ন', ইয়েছ অৰ ন', হয় জনজাতিকৰণ হ'ব, নহয় জনজাতিকৰণ নহয়, এই কথাটো জনাব লাগে। মোৰ কথাটো খুব স্পষ্ট আছিলে যে 2019 চনত ৰাজ্যসভাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে বিল উত্থাপন হৈছিলে। বিলখন উত্থাপন হোৱা মানেই হ'ল আন সকলো ডিপাৰ্টমেণ্টে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কোনো কমপ্লেইন কৰা নাই। গতিকে সংসদত বিল উত্থাপন হ'বলৈ পাইছিলে। এতিয়া পুনৰ মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ কি প্ৰয়োজন? আৰু এই যে তথাকথিত মন্ত্ৰী গোটৰ প্ৰতিবেদন উলিয়াইছে, সেই মন্ত্ৰী গোটৰ প্ৰতিবেদনখন এতিয়া ক'ত লুকুৱাই ৰাখিছে? উমনি দিছে নেকি বুলি মই সুধিছিলোঁ। আপোনালোকে মন্ত্ৰী গোটৰ এতিয়া প্ৰতিবেদনখন উমনি দি ৰাখিছে নেকি? গতিকে আজি আমি আটাইকেইটা বিৰোধী দলে ইয়েছ অৰ ন', হয় জনজাতিকৰণ হ'ব, নহয় নহয়, কোনোবা এটা ক'বৰ কাৰণে দাবী উত্থাপন কৰিলোঁ আৰু তেওঁলোকে তাৰ উত্তৰ দিব নোৱাৰাৰ কাৰণে, ৰাজ্য চৰকাৰে তাৰ উত্তৰ দিব নোৱাৰাৰ কাৰণে আমি বিৰোধী দলবিলাকে আজি সদন ত্যাগ কৰিলোঁ। প্ৰথমতে প্ৰতিবাদ আৰু তাৰ পাছত সদন ত্যাগ কৰিলোঁ। বিজেপি চৰকাৰে যে জনজাতিকৰণ নিদিয়ে, 6 জনগোষ্ঠী মৰাণ, মটক, আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু আদিবাসী চাহ জনগোষ্ঠীক জনজাতিকৰণ নিদিয়ে, এইটো আজিৰ অধিৱেশনে আকৌ খাটাং কৰি দিছে। লগতে কলিতাসকল আৰু নাথ যোগীসকলে যি দাবী কৰি আছে, তেওঁলোকৰো যে দাবী কোনো পধ্যে পূৰণ নকৰে, সেইটো খাটাং। যিহেতু বিজেপি আৰু RSS এটা ব্ৰাহ্মণ্যবাদী পাৰ্টি, ই কেতিয়াও জনজাতিকৰণ কোনো জনগোষ্ঠীক নকৰে। গতিকে এই মুহূৰ্তত আমি অতি সোনকালে প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি অসমৰ 6 জনগোষ্ঠীয়ে লগতে কলিতা আৰু নাথ যোগীসকলক জনজাতিকৰণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।